হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল মাজুলীয়ান পৰাণ। বন্ধুসকল, আজি আমাৰ মাজুলীবাসীৰ বাবে এটা বিশেষ ঐতিহাসিক দিন আৰু মাজুলীবাসীৰ যি সপোন, এটা দীৰ্ঘদিনীয়া সপোন আছিল যে মাজুলী যোৰহাট সংযোগী দলংখন, আৰু আজি মাজুলী যোৰহাট সংযোগী দলংখন বাস্তৱায়িত হ'বলৈ গৈ আছে। মাজুলীবাসীৰ সপোন দিঠকত পৰিণত হ'ব আৰু আমিও সেই দলংখনৰ শুভ মুহূৰ্তৰ সাক্ষী হৈ ৰম আৰু আপোনালোককো সাক্ষী কৰি ৰাখিম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'সমূহ স্কিপ নকৰি শেষলৈকে যেন চাই যায়। বন্ধুসকল, এইটো আমাৰ প্ৰথম ব্লগ, গতিকে আমাৰ ব্লগটো অলপ ইমান ভাল নাপাব পাৰে, গতিকে আপোনালোকে বেয়া নাপাব। আমি ভৱিষ্যতে আপোনালোকক ভালদৰে ভিডিঅ'সমূহ দি যাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি ৰাওনা হ'লোঁ দলং নিৰ্মাণ থলীলৈ, অৰ্থাৎ দক্ষিণ বাটলৈ, আৰু তাত ঘটা তাৰ যিসমূহ পৰিৱেশ আমি আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই যাব। উঠে বুকু নামে বুকু তোমাৰে নামেৰে, উঠা নমা খেলা উশাহৰে নিশাহৰে। উঠে বুকু নামে বুকু তোমাৰে নামেৰে, উঠা নমা খেলা উশাহৰে নিশাহৰে। সপোনৰে পিছে হেল্ল' বন্ধুসকল, এতিয়া আমি পাই গ'লোহি দলং নিৰ্মাণথলী আৰু আপোনালোকক দেখুৱাই যাম দলং নিৰ্মাণথলীৰ প্ৰতিটো ভিডিঅ'। আহকচোন দলংটো কেনেদৰে নিৰ্মাণ কৰিছে, কিনো আয়োজন কৰিছে চাওঁ। তাৰপিছত আমি সভাস্থলীৰ ভিতৰত সোমাই পৰিলোঁ আৰু তাত দেখিলোঁ যে এক বিশাল জনসমুদ্ৰ। যিহেতু মাজুলীবাসীৰ এটা সপোন দিঠকত পৰিণত হৈছে, গতিকে মাজুলীৰ এঘৰ মানুহ নাই যি ঘৰত আছে। সকলো মাজুলীবাসীয়ে আজি নিজৰ সপোনৰ বাস্তৱায়িত ৰূপটো চাবৰ বাবে সকলোৱে এই আজি শুভ দিনটোত শুভ ক্ষণত উপস্থিত আছে। আৰু আমি ক্ৰমে নিৰ্মাণস্থলীৰ সেই মেচিনৰ ফালে আগবাঢ়িলোঁ। ল'ৰা হ'লো বুলিয়েনো লাজ নেথাকেনে, সকলো কথা খুলি ভাঙি ক'ব পাৰোনে। ল'ৰা হ'লো বুলিয়েনো লাজ নেথাকেনে, সকলো কথা খুলি ভাঙি ক'ব পাৰোনে। মোৰ আৰু এইটোৱেই সেইটো মেচিন য'ৰ পৰা দলঙৰ কামসমূহ পূৰ্ণগতিত চলি যাব। গান পাতি গান শুনা মোৰ মনটোৰ উজাগৰ চকু মোৰ ৰঙা ৰঙা, চেনেহৰ ৰদালি দিয়া আছে ৰেঙা। কিয় জানো মন তোমাতে মগন জ্বলি উঠে টিপ টপ টিপ টপ টিপ টপ। কিয় জানো মন তোমাতে মগন নাচি উঠে দিন চাক দিন চাক দিন চাক। হেচি হেচি ঠেলি পাৰ কৰিলো ৰাতি, তোমাৰে ভাৱতে পলালে ঘুমতি। হেচি হেচি ঠেলি পাৰ কৰিলো ৰাতি, হেচি হেচি ঠেলি পাৰ কৰিলো ৰাতি, তোমাৰে ভাৱতে পলালে ঘুমতি। উজাগৰ চকু মোৰ ৰঙা ৰঙা, চেনেহৰ ৰদালি দিয়া আছে ৰেঙা। কিয় জানো মন তোমাতে মগন জ্বলি উঠে টিপ টপ টিপ টপ টিপ টপ। কিয় জানো মন তোমাতে মগন। সংস্কৃতিৰ এচেৰেঙা পোহৰে এই সমন্বয়ৰ সেতুৱেদি বিশ্বব্যাপী স্পৰ্শ কৰক পোহৰে সুন্দৰৰ সোণখেৰীয়া সেতু মূৰত আছে চিৰ সুন্দৰ আমাৰ আটাইৰে চিৰবাঞ্চিত চিৰ সাধনাৰ ধন। এই চিৰ সুন্দৰ এই সমন্বয়ৰ সেতুৱেদি বাস্তৱায়িত কৰিব মাজুলীবাসীৰ সকলো আশা আকাংক্ষা। সকলো নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা আমাৰ জাতিটোৰ আছে এক চহকী সংস্কৃতি। এই সংস্কৃতিৰ মাধ্যমেদিয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰিছে। আমি প্ৰত্যক্ষ কৰিছোঁ তেখেতে এই নিৰ্মাণ কাৰ্যৰ ফলক উন্মোচন কৰিছে।
পাৰ কৰিলো ৰাতি ল'ৰা হলো বুলিয়ে লাজ নাথাকেনে সকলো কথা খুলি ভাঙি ক'ব পাৰো নে ল'ৰা হলো বুলিয়ে লাজ নাথাকেনে সকলো কথা খুলি ভাঙি ক'ব পাৰো নে আমি তাত ভাষণ দিয়ালে নৰৈ আমি ঘৰমুৱা হ'লোঁ আৰু আপোনালোককো আমাৰ এই আজি বিশেষ দিনটোৰ সাক্ষী কৰি ৰাখিলোঁ আৰু বন্ধুসকল যদি আমাৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ৰঙা ৰঙা চেনেহৰ ৰ'দালি দিয়া